যদি আপুনি শুই থাকোতেও পইচা উপাৰ্জন কৰাৰ ৰাস্তা উলিয়াব নোৱাৰে তেনেহলে আপুনি মৃত্যুৰ আগমুহূৰ্তলৈকে কাম কৰিয়ে থাকিব লাগিব এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা কৈছে বিশ্বৰ এজন ধনী ব্যক্তি তথা ইনভেষ্টৰ ৱাৰেন বাফেটে ইয়াৰ জৰিয়তে তেখেতে পেসিভ ইনকামৰ কথা ক'ব বিচাৰিছে অৰ্থাৎ শুই থাকোতেও যদি আমি পইচা উপাৰ্জন কৰিবলৈ নিশিকো তেনেহলে আমি মৃত্যুৰ দিনাখনলৈকে কাম কৰি থাকিব লাগিব বুলি তেখেতে ক'ব বিচাৰিছে আৰু এই ভিডিওটোত মই আপোনালোকক জনাম যে এক্টিভ ইনকাম কাক কয় আৰু পেসিভ ইনকাম কাক কয় সেই বিষয়ে এই ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব চাওক একেবাৰে সাধাৰণভাৱে যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে যদি আজি আপুনি নিজৰ সময় খৰচ কৰি টকা উপাৰ্জন কৰি আছে তাৰ মানে আপুনি এক্টিভ ইনকাম কৰি আছে আৰু যদি আপুনি নিজৰ সময় খৰচ নকৰাকৈ উপাৰ্জন কৰি আছে তেনেহলে তাৰ মানে আপুনি পেসিভ ইনকাম কৰি আছে এক্টিভ ইনকামৰ উদাহৰণ যদি আজি আপুনি কৰবাত চাকৰি কৰি আছে হেয়া লাগিলে সৰকাৰি খণ্ডতে হোক বা বেসৰকাৰি খণ্ডতে হোক তাৰ মানে আপুনি এক্টিভ ইনকাম কৰি আছে আপুনি কামলৈ গৈ আছে বা অফিচলৈ গৈ আছে যাৰ বাবে আপুনি দৰমহা পাই আছে যদি আপুনি কামলৈ যোৱা বন্ধ কৰি দিয়ে বা অফিচলৈ যোৱা বন্ধ কৰি দিয়ে তেতিয়া আপোনাৰ দৰমহা কৰ্তন কৰা হয় আৰু যি সকল লোকে দিন হাজিৰা কৰি আছে তেওঁলোকেও এক্টিভ ইনকাম কৰি আছে তেওঁলোকে কাম কৰি আছে যাৰ কাৰণে তেওঁলোকে টকা পাই আছে আৰু যদি তেওঁলোকে কালি বেমাৰত পৰি যায় তেতিয়া তেওঁলোকে কামলৈ যাব নোৱাৰিব আৰু যাৰ বাবে তেওঁলোকে পইচা নাপাব এতিয়া মই আপোনালোকক জনাম পেসিভ ইনকামৰ বিষয়ে চাওক পেসিভ ইনকাম এদিনতে নহয় তাৰ বাবে প্ৰথমতে এক্টিভ ইনকাম কৰিবলগীয়া হয় আৰু এক্টিভ ইনকামৰ টকাখিনি পেসিভ ইনকামলৈ নিবলগীয়া হয় আপুনি কৰবাত চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে মানে আপুনি এক্টিভ ইনকাম কৰি আছে আৰু যদি আপুনি প্ৰথমতে এক্টিভ ইনকাম কৰে আৰু তাৰ পৰা যদি আপুনি অলপমান টকা গুটায় আৰু সেই টকাখিনি যদি আপুনি কৰবাত ইনভেষ্ট কৰি দিয়ে তেতিয়া আপুনি কিন্তু পেসিভ ইনকাম কৰিব পাৰিব ধৰি লওক আপুনি কৰবাত চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে আৰু তাৰ পৰা অলপমান টকা গুটাইছে আৰু সেই টকাখিনিৰে আপুনি এখন গাড়ী কিনিলে আৰু সেই গাড়ীখন আপুনি ভাড়াত দিলে যেতিয়া আপুনি গাড়ীখন ভাড়াত দিব তেতিয়া তাৰ পৰা আপুনি পেসিভ ইনকাম কৰিবলৈ আৰম্ভ কৰিব যদি আপুনি গাড়ীখন ভাড়াত দি দিয়ে তেতিয়া গাড়ীখনে ভাড়া মাৰি থাকিব আপুনি যদি কৰবাত ফুৰিবলৈ যায় বা যদি আপুনি বেমাৰত পৰি থাকে বা আপুনি যদি শুই থাকে তেতিয়াও গাড়ীখনে ভাড়া মাৰি থাকিব আৰু তাৰ পৰা আপুনি উপাৰ্জন কৰি থাকিব মানে আপুনি তাৰ পৰা পেসিভ ইনকাম কৰি আছে যদি আপুনি গাড়ীখন নিজে চলাই তেতিয়া কিন্তু হেতু পেসিভ ইনকাম নহব হেতু এক্টিভ ইনকাম হ'ব পেসিভ ইনকামৰ দ্বিতীয়টো উদাহৰণ যদি আপুনি ঘৰ এটা বনায় আৰু সেই ঘৰটো যদি আপুনি ভাড়া দি দিয়ে তেতিয়া তাৰ জৰিয়তে আপুনি পেসিভ ইনকাম কৰিব পাৰিব আপুনি যেতিয়া ঘৰটো বনাব তেতিয়া আপোনাৰ এবাৰে টকা খৰচ হ'ব আৰু ঘৰটো সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া আপুনি সেই ঘৰটো ভাড়াত দি দিব তেতিয়া আপুনি মাহেকৰ মূৰত তাৰ পৰা ভাড়া পাই থাকিব আপুনি যদি নিজৰ পৰিয়ালৰ লগত কৰবাত ফুৰিবলৈ যায় তেতিয়া আপুনি তাৰ পৰা ভাড়া পাই থাকিব যদি আপুনি বেমাৰত পৰি থাকে বা যদি আপুনি শুই থাকে তেতিয়াও তাৰ পৰা ভাড়া পাই থাকিব মানে হেতু পেসিভ ইনকাম পেসিভ ইনকামৰ তৃতীয়টো উদাহৰণ ইউটিউব বা ফেসবুকত ভিডিও আপলোড কৰিও আপোনালোকে পেসিভ ইনকাম কৰিব পাৰে ইউটিউব চেনেলটো বা ফেসবুক পেজটো যেতিয়া মনিটাইজ অন হৈ যায় তেতিয়া তাত আপোনালোকে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব এতিয়া মোৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে এই ভিডিওটো যে মই ৰেকৰ্ড কৰি আছো এই ভিডিওটো মই ইউটিউবত আপলোড কৰিম আৰু মোৰ ইউটিউব চেনেলটো মনিটাইজ অন হৈ আছে আৰু যেতিয়া মই এই ভিডিওটো আপলোড কৰিম আৰু এই ভিডিওটো যেতিয়ালৈকে ইউটিউবত থাকিব তেতিয়ালৈকে মই তাৰ পৰা উপাৰ্জন কৰিয়ে থাকিম মই যদি শুই থাকো মই যদি বেমাৰত পৰি থাকো মই যদি কৰবাত ফুৰিবলৈ যাওঁ তেতিয়াও উপাৰ্জন কৰিয়ে থাকিম মানে হেতু পেসিভ ইনকাম বহুত বেছি টকা উপাৰ্জন কৰিবলৈ হয়তো নোৱাৰিম কিন্তু কম বেছি পৰিমাণে হলেও তাৰ পৰা উপাৰ্জন কৰিয়ে থাকিম যেতিয়ালৈকে ইউটিউবত বা ফেসবুকত সেই ভিডিওটো থাকিব তেতিয়ালৈকে মই ইনকাম কৰিয়ে থাকিম মানে উপাৰ্জন কৰিয়ে থাকিম পেসিভ ইনকামৰ 4 নম্বৰটো উদাহৰণ যদি আপোনালোকে ষ্টক মাৰ্কেটৰ বিষয়ে ভালকৈ অধ্যয়ন কৰে আৰু ভাল ষ্টক কিছুমান পিক কৰে আৰু সেই ষ্টকসমূহত যদি আপোনালোকে ইনভেষ্ট কৰে আৰু তেতিয়া এটা সময়ত সেই ষ্টকসমূহে আপোনালোকক ভাল ৰিটাৰ্ণ দিব আৰু হেতু হৈছে পেসিভ ইনকাম আৰু কিছুমান ষ্টকে ডিভিডেন্ড ইনকামও দিয়ে আৰু তাৰ জৰিয়তে আপোনালোকে পেসিভ ইনকাম কৰিব পাৰে পেসিভ ইনকামৰ 5 নম্বৰটো উদাহৰণ যদি আপোনালোকে লিখা মেলাত ভাল তেনেহলে আপোনালোকে ব্লগ লিখিব পাৰে আৰু তাৰ জৰিয়তে আপোনালোকে পেসিভ ইনকাম কৰিব পাৰে পেসিভ ইনকামৰ 6 নম্বৰ উদাহৰণ যদি আপোনালোকে লিখা মেলাত ভাল তেনেহলে আপোনালোকে কিতাপ লিখিব পাৰে আজিকালি ই-বুক লিখিব পৰা যায় আৰু হেতু যদি আপোনালোকে লিখি Amazon বা Flipkartত পাবলিশ কৰে তাৰ জৰিয়তে আপোনালোকে পেসিভ ইনকাম কৰিব পাৰিব কিতাপখন লিখোতে হয়তো আপোনাৰ এবাৰেই সময় খৰচ হ'ব মানে আপুনি এবাৰ কষ্ট কৰি কিতাপখন লিখিলে তাৰ পাছত আপুনি উপাৰ্জন কৰিয়ে থাকিব যেতিয়ালৈকে সেই কিতাপখন মানুহে কিনি থাকিব যেতিয়ালৈকে সেই কিতাপটো প্ৰকাশ হৈ থাকিব তেতিয়ালৈকে আপুনি তাৰ পৰা উপাৰ্জন কৰিয়ে থাকিব মানে হেতু পেসিভ ইনকাম পেসিভ ইনকামৰ 7 নম্বৰটো উদাহৰণ আপুনি এফিলিয়েট মাৰ্কেটিংৰ জৰিয়তে পেসিভ ইনকাম কৰিব পাৰে চাওক Amazon বা Flipkartত সাধাৰণতে আমি শপিং কৰো কিন্তু Amazon বা Flipkartৰ জৰিয়তে আমি পইচা উপাৰ্জন কৰিব পাৰো Amazon আৰু Flipkartৰ এফিলিয়েট প্ৰগ্ৰামো থাকে
আৰু যদি আপুনি সেই এফিলিয়েট প্ৰগ্ৰামটো অন কৰি লয় আৰু সেই তাত যিখিনি প্ৰডাক্ট থাকে সেই প্ৰডাক্টৰ লিংক যদি আপুনি সোশ্যাল মিডিয়া দি দিয়ে ফেসবুক ইনষ্টাগ্ৰাম বা ইউটিউবত দি দিয়ে তেতিয়া তাৰ পৰা আপুনি কমিশন পায় আৰু তাৰ জৰিয়তে আপুনি পেসিভ ইনকাম কৰিব পাৰে আপুনি যদি ফ্যাশনৰ লগত জড়িত ভিডিও ইউটিউব বা ফেসবুকত আপলোড কৰে আৰু ইয়াৰ লগত জড়িত যিবোৰ প্ৰডাক্ট থাকে যেনে বিউটি প্ৰডাক্ট হওক বা কাপোৰ এইবোৰৰ লিংক আপোনালোকে ফেসবুকৰ ডেসক্ৰিপচন বক্সত বা ইউটিউবৰ ডেসক্ৰিপচন বক্সত দি দিব পাৰে আৰু যেতিয়াই কোনোবাই সেই লিংকটো ক্লিক কৰি সেই প্ৰডাক্টসমূহ ক্ৰয় কৰিব তেতিয়া আপুনি কমিশন পাব আপুনি এটো না ভাবিব যে যদি কোনোবাই সেই লিংকটোৰ পৰা বস্তু ক্ৰয় কৰে তেতিয়া আমি সেই বস্তুটো নিজে দিব লাগিব এনেকুৱা ধৰণৰ একো নহয় আপুনি একো কৰিব নালাগে আপুনি যদি লিংকটো দি দিয়ে তেতিয়া সেই লিংকৰ পৰা যেতিয়া কোনোবাই ক্ৰয় কৰিব তেতিয়া আপুনি কমিশনটো পাব আপুনি বস্তুটো ডেলিভাৰ দিব লগিয়া নহয় একো কৰিব লগিয়া নহয় সেই সকলো কাম Amazon বা Flipkartে কৰিব আপুনি একো কৰিব লগিয়া নহয় আপুনি যদি লিংক দি দিয়ে তাৰ কাৰণে কিন্তু কিছুমান নিয়ম নীতি আছে সেই নিয়ম নীতিসমূহ আপোনালোকে পালন কৰিব লাগিব যদি আপোনাৰ লগত কেমেৰা আছে তেনেহলে আপুনি সেই কেমেৰাটো ভাড়া লৈ দিব পাৰে আৰু তাৰ জৰিয়তে আপুনি পেসিভ ইনকাম কৰিব পাৰে আৰু এনেকুৱা পেসিভ ইনকামৰ উদাহৰণ বহুতো আছে মই হয়তো কৈ শেষ কৰিব নোৱাৰিম বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰি মাৰিছো ধন্যবাদ